खुलुमबाय बयखौबो बे समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय बिटिआरनि सीएम मानव गेदेर प्रमद बर' सारनि हेंथायै कमल बिथाङा खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिना लानो हागोन। दा बिनि सिगाङाव नोंथांमोना नैबे स्क्रिनाव होनाय फुटेजखौ नायनानै लाग्रोलाय। दुवारा ओनसोल जन परिसंगम एबा डिजिपिनि आफादगिरि पारमिनास नार्जारी आरो कन्ट्रेक्टर जाकब नार्जारी सानै दुथाङा उन्दै बर' हिन्जावसाखौ जिनाहारि खालामनायनि दायाव पुलिसनि फानजारियाव दं होननानै खौरां मोननाय जादों। नोंथांमोना गोबाङानो नुखाबाय जानो हागौ। जायफ्रा नुवाखै नोंथांमोना फुटेजखौ नायनानै लाबावलाय। दुवारा ओनसोल जन परिसंगमनि आफादगिरि एबा प्रेसिडेन्ट पारमिनास नार्जारी बिथांखौथ' नोंथांमोना गोबाङानो सिनायखायो नङा होमबा? दुवारा ओनसोल होननाय आलादा हादोर दाबि खालामनाय एबा डिमान्ड खालामग्रा आफादनिनो आफादगिरि पारमिनास नार्जारी बिथाङा। दा पारमिनास नार्जारी आरो जाकब नार्जारी बिथांमोना थारैनो उन्दै बर' हिन्जावसाखौ जिनाहारि खालाममारदोंना माराखै बे थानाय समावसो जोङो मोनथिनानै मोनसिगोन नङा होमबा? दा आंनि साननाय बायदिब्लाथ' बिथांमोनखौ गुबुनासो फासायदों बायदि मोनदों आं। बिथांमोना हयथ' मावाखैबो जानो हागौ, गुबुनजों फासायजादोंबो जानो हागौ। दा बिनि सोमोन्दैथ' आं मा बुंबावनो हानो नङा होमबा? दा फैबाय थानाय समावसो जोङो मोनथिनानै मोनसिगोन थारैनो पारमिनास नार्जारी आरो जाकब नार्जारी बिथांमोना बेबायदि उन्दै हिन्जावसाखौ जिनाहारि खालाममारदोंना माराखै। जोङो फैबाय थानाय समावसो जोङो बिनि सोमोन्दै मोनथिनानै मोनसिगोन। सरायजोफोर दाना फैदो। कमल बिथाङा बिटिआरनि सीएम मानव गेदेर प्रमद बर' सारनि हेंथायै खौरांगिरिनि सिगाङावहाय मा बाथ्रा बुंदों नोंथांमोना नायनानै लादो। কিহৰ কাৰণে তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এডিটেড ভিডিঅ' প্ৰচাৰ চলাই আমাক বুজাব খুজিছে ৰাজনীতি কেনেদৰে কৰে? ভুৱা ৰাজনীতি তেওঁহে কৰে। যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰেছৰ আগত আহি কেইটামান ষ্টেটমেণ্ট দিলে আৰু ৰঙালী বিহুৰ শুভেচ্ছা বুলি তেওঁ এই ষ্টেটমেণ্টখিনি দিলে। অতি দুৰ্ভাগ্যজনক যে অসমীয়া নতুন বছৰৰ প্ৰথম দিনাখনে তেওঁ যিবিলাক কথা কৈ গ'ল এই কথাবিলাক একেই আগৰ দৰে যি ধৰণৰ ভেলুলেছ কথা কৈছিল, ভেলুলেছ কথা কিছুমান কৈ গ'ল। আৰু প্ৰত্যুত্তৰ হিচাপে মই তেওঁক জনাব খোজোঁ যে আপুনি যিবিলাক কথা কৈছে খুব হাঁহি উঠা কথা। আৰু আপুনি কৈছে যে চাকৰি ভুৱাকৈ দিয়া নাই, আৰু এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ। আৰু BTCৰ ৰাইজে দেখিছে আপোনালোকে ৰিচেণ্টলি যিটো চাকৰি দিছে কি ধৰণে দিলে। টেট পৰীক্ষা দিয়া যিখিনি কেণ্ডিডেট আছিল এই কেণ্ডিডেটৰ আপোনাৰ যিটো মেৰিট লিষ্ট নোলোৱাকৈ তেওঁলোকে এটা ইণ্টাৰভিউ পাতি পেলাই ইহঁতক চাকৰি দিয়া হ'ল। আৰু চাকৰিত কাট অফ মাৰ্ক যিটো বহুত কাট অফ মাৰ্ক এনেকুৱা ওলাল যিবিলাকে পাব লাগিছিল পোৱা নাই। আৰু এইটো আমি কোৱা কথা নহয়, BTCৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ ফালৰ পৰা আমাক এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে। আৰু তেওঁলোকৰ হৈ আমি এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ চৰকাৰক, প্ৰমোদ বড়ো ডাঙৰীয়াক, যে আপোনালোকে কেনেকৈ এই চাকৰিবিলাক দিলে। মই চাকৰি পোৱা মানুহবিলাকক ভুৱা বুলি কোৱা নাই, চাকৰি দিয়া পদ্ধতিটোহে ভুৱা বুলি কৈছোঁ। তো প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে চাকৰি দিলে সম্পূৰ্ণৰূপে নীতি বহিৰ্ভূতভাৱে ভুৱাভাৱে কোনো মেৰিট লিষ্টত চাকৰিৰ কেণ্ডিডেটৰ নাম নোলোৱাকৈ মনে মাতি নি ৰাতিৰ ভিতৰত ইণ্টাৰভিউ লৈ এই চাকৰিখিনি দিয়া হ'ল, য'ত কাট অফ মাৰ্কত বহুতে পাব লগা আছিল কিন্তু তেওঁলোকে নাপালে। আৰু এই প্ৰশ্নটো উত্থাপন কৰাৰ কাৰণে তেওঁলোকে পাকে প্ৰকাৰে এতিয়া বিভিন্ন ধৰণৰ কথা ক'ব খুজিছে। বিগত সময়ছোৱাত প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে চাকৰি দিছে, যি কেইজনক দিছে, 99ৰ কথা ওলাইছে, 99ততো সকলোৱে চাকৰি পোৱা নাই, কেইজনমান চিলেক্টেড মানুহকহে চাকৰি দিয়া হৈছে। গতিকে এনেধৰণৰ কথা। প্ৰমোদ বড়ো ডাঙৰীয়াই লাইবিলিটিজৰ কথা কৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালত বোলে 3000 কিমান কোটি টকাৰ লাইবিলিটি হৈছে। প্ৰথমে তেওঁ স্পষ্ট কৰক কিমান, কাৰণ তেওঁলোকৰ পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰীয়ে 1900 কোটি টকাৰ কথা কয়, তেওঁ 3000 কোটি টকাৰ কথা কয়। তো এইবিলাক তেওঁলোকৰ কথাত কোনো মিল নাই। সেয়া 3000 কোটি হওক 1900 কোটি হওক যিয়ে নহওক, এয়া হ'ল লাইবিলিটি। আৰু চৰকাৰ এখন যেতিয়া চলে লাইবিলিটি থাকে। আজিৰ তাৰিখত আপুনি অসম চৰকাৰৰ লাইবিলিটি কিমান আছে তেওঁ গম পায়নে নাই? অসম চৰকাৰৰ লাইবিলিটি আজিৰ তাৰিখত লাখ কোটিৰ ওপৰত আছে। যে চৰকাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ, সেই লাইবিলিটিখিনি মানে কাম কৰিছিল, ৱৰ্ক অৰ্ডাৰ পাইছিল, ডাবল এ হৈছিল, আৰু ডাবল এ হোৱাৰ পিছত যদি কাম হোৱাৰ পিছত সেই লাইবিলিটিখিনি থাকি গৈছে, কণ্টিনিউৱাছ প্ৰচেছ হিচাপে তেওঁ এই লাইবিলিটিখিনি মাৰিব লাগিছিল। তেওঁ কিয় লাইবিলিটিখিনি মাৰিবলৈ সক্ষম হোৱা নাই? আজি কিয়
এই বছৰৰ বাজেটত কিয় 40 কোটি টকা এতিয়ালৈকে বাকী থাকি গ'ল, তেওঁ খৰচ কৰিব নোৱাৰিলে? তেওঁ এইবিলাক প্ৰশ্নৰহে উত্থাপন কৰিব লাগিব। তো ৰাইজে এইবিলাক বুজি পায় যে চৰকাৰ চলিলে লাইবিলিটি থাকিবই, আৰু লাইবিলিটি থকাটো ডাঙৰ কথা নহয়। কণ্টিনিউৱাছলি যেতিয়া তেওঁৰ চৰকাৰ আহিব, তেওঁ লাইবিলিটিখিনি মাৰিব লাগিছিল। হাগ্ৰামা মহিলাৰীৰ চৰকাৰ থাকিলে হাগ্ৰামা মহিলাৰীয়ে লাইবিলিটি মাৰি আকৌ নতুন কাম দিলে হয়, নতুনকৈ চলি গ'ল হয়। এই প্ৰচেছত চৰকাৰ চলে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই এই বিষয়বিলাক হয়তো তেওঁ এতিয়ালৈকে 4 বছৰ চৰকাৰ চলায়ো গম পোৱা নাই যে লাইবিলিটি বিষয়টো কি। তেওঁ কৈছে যে যি তেওঁৰ 5 বছৰীয়া চৰকাৰ শাসনকাল এইটো সমাপ্ত হৈছে। মই নিজে ষ্টেটমেণ্ট দিছিলোঁ, মই তেওঁৰ চৰকাৰ শেষ হ'ব বুলি কোৱা নাই, কিন্তু ফাইনেন্সিয়েল যিটো বাজেট, বিত্তীয় বাজেট তেওঁৰ শেষ হ'ব এই কথাষাৰহে কৈছোঁ। তেওঁ এই কথাষাৰ বুজি পায়নে নাই? তেওঁৰ চৰকাৰ 2020 চনত আহিছিল। 21 চনৰ মাৰ্চ মাহত তেওঁ প্ৰথম বাজেটৰ হিচাপ দিছে, 22 চনৰ মাৰ্চত তেওঁ দ্বিতীয় বাজেটৰ হিচাপ দিছে, 23 চনৰ মাৰ্চত তেওঁ তৃতীয় বাজেটৰ হিচাপ দিছে, 24 চনৰ মাৰ্চত তেওঁ চতুৰ্থ বাজেটৰ হিচাপ দিছে, আৰু 25 চনৰ মাৰ্চ যিটো অতিক্ৰম কৰিলে এইটো পঞ্চম বাজেটৰ তেওঁ হিচাপ দিলে। আৰু ডেমক্ৰেটিক নিৰ্বাচিত চৰকাৰ এটাই 5টা ফাইনেন্সিয়েল ইয়াৰ পায়, 6টা ফাইনেন্সিয়েল পালেতো নহ'ব, কাৰণ এটা চৰকাৰে 5 বছৰ সময় পায়। গতিকে 5 বছৰৰে তুলনা হ'ব। তেওঁ 5 বছৰৰ হিচাপ দিলে, তেওঁ কি ধৰণে 6টা বছৰৰ হিচাপ দিব? তেওঁ যদি ভুলতো যদি তেওঁ পুনৰাই চিফ হয়, তেতিয়াহ'লে তেওঁ পৰৱৰ্তী চিফ হিচাপেহে তেওঁ হিচাপ দিব। তেওঁ এইবাৰৰ চিফ হিচাপে হিচাপ দিব নোৱাৰে, কাৰণ পৰৱৰ্তী বাজেটটো হ'ব 2026 চনৰ মাৰ্চ মাহত। তো 26 চনৰ মাৰ্চত তেওঁ চিফ হৈ থাকিব নোৱাৰে। তেওঁ হিচাপ দিব পাৰিব নেকি? তেওঁতো হিচাপ দিব নোৱাৰে। গতিকে এইষাৰ কথাই কোৱা হৈছে। গতিকে তেওঁ কি ধৰণে কথা কয়, কি কৈ আছে ৰাইজক, তেওঁ এতিয়া এনেকৈ ভাবিব নালাগে আগত যেনেকৈ ডিভাইড আছাম 50-50 বুলি কয় লাখ লাখ জনতাক যে পিছত আনিব পাৰিছিল কথাৰ চলেৰে, এই কথাৰ চল তেওঁ নাই, এই ক্ষমতা তেওঁৰ নাই। এতিয়া তেওঁ এনেকৈ লাখ লাখ জনতাক তেওঁৰ কথাত ভুল নাযায়। তেওঁ কৈ আছে কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হ'ব নোৱাৰে। তেওঁ হ'ব নোৱাৰিলেও হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হ'ব নোৱাৰে। তাৰ মানে কি? তাৰ অৰ্থ তেওঁ কি বুজাব খুজিছে? হয় তেওঁ হ'ব, নহয় হাগ্ৰামা মহিলাৰী হ'ব। স্পষ্ট কথা। তেওঁ কৈ আছে মই নহ'লেও হাগ্ৰামা মহিলাৰী নহ'ব। এনেকুৱা তাৰ মানে চিফ কি বেলেগ ধৰণে হ'ব নেকি? কোনোবা বেলেগ হ'ব নেকি? তো এই কথাবিলাক তেওঁ স্পষ্ট কৰিব লাগে। তেওঁ কৈ আছে যে ৰাইজে BTCৰ চিফ নিৰ্বাচিত কৰিব। 2020 চনতেই BTCৰ ৰাইজে কাক নিৰ্বাচিত কৰিছিল? 17খন আসন পাই সৰ্বাধিক আসন পাই হাগ্ৰামা মহিলাৰী পাইছিল। BTCৰ ৰাইজে 2020 চনতেই হাগ্ৰামা মহিলাৰীকে বিচাৰিছিল। তেওঁতো 12খন আসন পাইছিল, বিজেপিয়ে 9খন আসন পাইছিল, GSPয়ে 1খন পাইছিল, কংগ্ৰেছে 1খন পাইছিল। গতিকে তেওঁকতো ৰাইজে নিৰ্বাচিত কৰা নাছিল। ৰাইজে 2020 চনতো হাগ্ৰামা মহিলাৰীকে BTCৰ চিফ হিচাপে নিৰ্বাচিত কৰিছিল। আৰু এইবাৰো ৰাইজে সেইটোৱেই বিচাৰি আছে। BTCৰ ৰাইজৰ হাতত যদি BTCৰ চিফ বনোৱাৰ ক্ষমতা থাকে, ৰাইজে এইটোৱেই বিচাৰি আছে। আৰু BTC অঞ্চল ইয়াৰ ৰাজনীতি চবেই বুজে, BTCৰ ৰাজনীতি চবেই বুজে। প্ৰমোদ বড়ো ডাঙৰীয়াইহে ৰাইজৰ দ্বাৰা নিৰ্বাচিত হোৱা চিফ নহয়। তেওঁ চাল চক্ৰান্ত কৰি নিৰ্বাচিত হোৱা চিফ। আৰু 2025 যিটো ছেপ্টেম্বৰ মাহৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত প্ৰমোদ বড়ো ডাঙৰীয়া ৰাইজৰ আশাত চিফ হৈ থাকিম বুলি ভাবা নাই। তেওঁ এইটো ৰাইজেও বুজি পায়। তেওঁ কি ধৰণে চিফ হ'ব বিচাৰে, তেওঁ কি ধৰণৰ চক্ৰান্ত কৰি চিফ হ'ব বিচাৰে, এইটো ৰাইজে ভালকৈ বুজি পায়। BTCৰ ৰাইজে, বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে হাগ্ৰামা মহিলাৰীক পুনৰাই BTCৰ চিফ হোৱাটো বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক ক'ব খুজিছে আমি কেনেধৰণৰ ৰাজনীতি কৰোঁ। তেওঁলোকৰ যি IT চেল, এই IT চেলে দুদিন আগতে হাগ্ৰামা মহিলাৰীৰ যি মৰ্ফ ভিডিঅ' এডিট কৰি ফেলে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি কি ধৰণৰ মেছেজ দিব খুজিছিল, এইটো কি প্ৰমোদ বড়ো ডাঙৰীয়াৰ অজানিতে হৈছে? এইটোতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ অজানিতে হোৱা নাই। কাৰণ সমগ্ৰ UPPL দলৰ যিবিলাক ছ'চিয়েল মিডিয়াত এক্টিভ, সকলোৱে মিলি একেলগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো এডিটেড ভিডিঅ' প্ৰচাৰ কৰিছে, এইটো কি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশত হোৱা নাই জানো? তেওঁৰ এপ্ৰুভেলত হোৱা নাই জানো? নাই হোৱা যদি তেওঁ নাই হোৱা বুলি কওক। কিহৰ কাৰণে তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এডিটেড ভিডিঅ' প্ৰচাৰ চলাই আমাক বুজাব খুজিছে ৰাজনীতি কেনেদৰে কৰে? ভুৱা ৰাজনীতি তেওঁহে কৰে। তেওঁ ভুৱা ৰাজনীতি কৰি আছে। আজি তেওঁ কওক, এভিকশ্যনৰ নটিচ তেওঁৰ চৰকাৰে দিয়া নাই নেকি? স্পষ্ট কৰক ৰাইজৰ আগত। বহাগ মাহত আৰু এবাৰ আহক, তেওঁ নৱবৰ্ষৰ শুভেচ্ছা BTCবাসী ৰাইজক আৰু এবাৰ দিয়ক। সকলোকে বৈশাগুৰ শুভেচ্ছা আকৌ দিয়ক। কিন্তু এভিকশ্যনৰ নটিচ তেওঁ দিয়া নাছিল নেকি? এইটো তেওঁ স্পষ্ট কৰক।
আজিলৈকে যে তেওঁ ভালকে কাকো ভালকে চাকৰি দিব পৰা নাই, ইউথ এমপ্লয়মেণ্টৰ কাম কৰিব পৰা নাই, এই জবাবটো তেওঁ দিয়ক। কিদৰে ৰিচেণ্টলি তেওঁলোকে শিক্ষকৰ চাকৰি দিলে, মেৰিট লিষ্টৰ লিষ্ট নোলোৱাকৈ ৰাতি ৰাতি মাতি নি ফেলে তেওঁলোকে এটা কাট অফ মাৰ্ক ঠিক নকৰাকৈ কিদৰে বহুতক চাকৰি দিলে এইটো তেওঁ স্পষ্ট কৰক। মহিলাসকলক কেনেদৰে ঠগালে স্পষ্ট কৰক। বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁ নাম লৈ থাকে, বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে তেওঁলোক কি কৰিলে স্পষ্ট কৰক। শৰণীয়াসকলক কিদৰে ঠগাই আছে, তেওঁলোকৰ ST চাৰ্টিফিকেট কাটাৰ কাৰণে নৱশৰণীয়াক টিকেট নিদিলে, এইবিলাক কি শৰণীয়াসকলে বুজি পোৱা নাই নেকি? মাইনৰিটিসকলৰ এভিকশ্যন নটিচ দি মাইনৰিটিসকলে তেওঁক বুজি পোৱা নাই নেকি? আজি আদিবাসীসকলক ST জনজাতিকৰণ তেওঁ কিবা ষ্টেণ্ড দিছে নেকি? দিয়া নাই জানো? তেওঁ দিছে ষ্টেণ্ডটো দিয়া নাই। তেওঁ আদিবাসী জনজাতিকৰণত, কোচ ৰাজবংশীৰ জনজাতিকৰণত কিবা ষ্টেণ্ড দিছে নেকি? বৰং তেওঁৰ ষ্টেণ্ডটো কমপ্লিটলি উল্টা। তেওঁ কৈছে কোনো পধ্যেও আদিবাসী আৰু কোচ ৰাজবংশীক ST দিব নালাগে, এইটো তেওঁৰ স্থিতি বিভিন্ন জাতি জনগোষ্ঠীক লৈ। গতিকে এইবিলাক স্পষ্ট। প্ৰমোদ বড়ো ডাঙৰীয়াই চলাহী কথাৰে মানুহক আৰু যে ভুৱাকৈ চলাব পাৰিব এইটো অসম্ভৱ। তেওঁ নোৱাৰে। তেওঁৰ কথাৰ আজিৰ তাৰিখত ভেলু নাই। তেওঁৰ কি কৰিব পাৰিলে আজিৰ তাৰিখত হিচাপ দিয়ক। ফলছ প্ৰপাগাণ্ডা, মিছা প্ৰপাগাণ্ডা, এডিটেড ভিডিঅ' এইবিলাক প্ৰচাৰ চলোৱা তেওঁ বন্ধ কৰক।